এই মোজা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মানে বহুত দিনৰ মূৰত ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। মানে বহুত দিন ভিডিঅ' বনাবই পৰা নাই। মানে এই আপোনাৰ কি কওঁ, দোকানত যাব লাগে, কাম ছোৱালী স্কুল নিব লাগে, ঢেৰ কাম। মানে কামৰ কাৰণে ভিডিঅ' একদম একো দিব পৰা নাই। সেইকাৰণে বাৰীৰ পাছফালে এখন মানে বাঁহনি এখন লৈ আহিছোঁ। বাঁহনিখনত মানে এটা পুখুৰী আছে, পুখুৰীটো চামগৈ। পুখুৰীটো আমাৰ নহয়, বেলেগৰ হয় পুখুৰীটো। পুখুৰীটো চামগৈ, যদি মাছ আছে পুখুৰীত এবাৰ সিঁচিম। ভিডিঅ'টো আপোনালোকে ভাল পায় বা বেয়া পায় সম্পূৰ্ণ চাব। যদি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব এটা কৰি পিনে আগলৈ যোৱাত সহায় কৰিব। তাকে মানে এতিয়া পুখুৰীটো চাই লওঁ আহক। মই বেক কেমেৰা কৰি আপোনালোকক পুখুৰীটো দেখাই আছোঁ। এইটো সেই সৰু পুখুৰীটো। পুখুৰী মানে পানী ভৰ্তি হৈ আছে, মাছ নাই। এটা সৰু মাছে হাৰিছে। এইটো সিঁচিলে প্ৰফিট নহ'ব, দুই এটা ওলাব, কিন্তু পানী বহুত আছে। ইমান অকণমান মানে ইমানখিনি পানী সিঁচি পিনে ইমান অকণমান যদি মাছ পাওঁ কাম নাই। চাই লওক, পানী একদম চেঁচা পৰি আছে। দুপৰীয়া সিঁচিলেহে কাম দিব, এতিয়া ৰাতিপুৱা কাম নাই। আৰু চাওক না, এই ৰোৱাবিলাক কিমান সুন্দৰ হৈ গৈছে, সেউজীয়া সেউজীয়া সেউজীয়া, গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশটো চাই লওক এবাৰ। পৰিৱেশটো ইমানেই ভাল লাগিছে। তো মই অলপ মানে বাহিৰলৈ ওলাই পিনে আপোনালোকক এই পথাৰৰ পৰিৱেশটো দেখাই আছোঁ, ঠিক আছে। বাহনি মাজে মাজে আহি পথাৰ পাই গ'লোহি। এইফালে মোৰ বেক চাইডে পথাৰ হয়। আপোনাৰ ব'লক ভালকৈ দেখাই দিম পথাৰখন। মানে কি, এইখনেই ৰতলা পথাৰ আমাৰ বেক চাইডে লাগিছে যিহেতু। মানে ইমান হেৰি নাই আৰু, খেতি বৰ ভাল নাই হোৱা, তথাপিও সেউজীয়া হৈ গৈছে গোটেই পৰিৱেশটো, সেউজীয়া। তো চাই লওক এবাৰ আপোনালোকে। তাৰ ল'ৰাই পাত ছিঙি আছে, তাৰপিছত যাম বোলক, তাক মাথা বেয়া কৰোঁগৈ। খালি মানে ৰুব লাগে ৰুইছে আৰু। মানে ৰুওঁতে মানে পানী নাছিলে, তো পানী অহা এইবাৰ মানে প্ৰথমতে পানীয়ে পানী, কিন্তু মাজতে পানী শুকাই গৈছিলে পথাৰৰ মাজে মাজে। সেইকাৰণে বনটো আহি গৈছে। মানে যিহেতু পানী শুকাই গৈছিলে যে, সেইকাৰণে পানী থাকিলে বোকা দিলে ঘপককৈ বনটো নাহে। এতিয়া ৰোৱানো কিমান দিন হৈছিলে, তথাপিও ৰোৱা সজালবোৰ বৰ ধুনীয়া হৈছে। খালি বনটো আহি পিনে পূৰা বন গজি গৈছে। এয়া পৰিৱেশ হ'ল ৰতলা পথাৰ। এইখনেই হ'ল আমাৰ এখন বাঁহনি, নাম হ'ল পুলি বাঁহনি। ইয়াত আপুনি কোনো কাৰণত ডাঙৰ বাঁহ বিচাৰি নাপায়, অকল ইয়াত সৰু বাঁহহে আছে। বাঁহবোৰ মানে তেনেই সৰু সৰু। এইখন সেইকাৰণে ইয়াৰ নাম হ'ল পুলি বাঁহনি। আৰু মই পিন্ধি ল'লোঁ আজি এখন লুঙি। নিপিন্ধোৱে তেনেকৈ, তো আজি পিন্ধি পিনে পথাৰলৈ আহিছোঁ যে, সেইকাৰণে পিন্ধি লৈছোঁ, বঢ়িয়া লাগিছে। তো এইখন এখন ব্ৰইলাৰ ফাৰ্ম হয়। আপোনাৰ 120 ফুট দীঘল মানে ব্ৰইলাৰ ফাৰ্ম। যাৰ যি ইচ্ছা ন, মানে কোনোবাই ব্ৰইলাৰ ফাৰ্ম খুলি ভাল পায় তো ব্ৰইলাৰ ফাৰ্ম খুলিছে, কোনোবাই বেলেগ কাম কৰি ভাল পায় বেলেগ কাম কৰিছে। তাত আমাৰ ক'বলগীয়া নাই, যিহেতু কামটো কামেই। আৰু মই এতিয়া ইউটিউবটো চলাবলৈ লৈছোঁ, কিন্তু মোৰ বিশ্বাস নাই যে মই চলাব পাৰিম। তথাপিও নিজকে মানে বিশ্বাস দি পিনে মানে এই চেনেলটো চলাই আছোঁ। আৰু আপোনালোকে যদি সহায় কৰে নিশ্চয় আগবাঢ়ি যাব পাৰিম, নহ'লে কাম নাই বাৰু। আপোনালোকে মোৰ কাৰণে ভগৱান। তো আপোনালোকে যদি সহায় কৰে তেতিয়াহ'লে নিশ্চয় আগবাঢ়িব পাৰিম। আহি এখন বাগান পাই গ'লে, সেই বাগানৰ মাজত পূৰা পাত ছিঙি আছে। এতিয়া দেখিছে এইটো পূৰা পাত ছিঙি। তাত আজি 1 কুইণ্টেল ছিঙিব পাৰিবি নাই? 1 কুইণ্টেল হ'বগৈ নাই? হ'ব। সি বোলে আজি 1 কুইণ্টেল ছিঙি পেলাই 500 টকা লৈ যাব। তাৰ হাঁহি দেখিছে নাই, মজা হাঁহি মাৰে আকৌ সি। 500 টকা নিবি? জানতে ছিঙাব দিছেনে কোনে? এয়া চাওক, গোটেই য'ৰ পৰা আপুনি চকুৰে জলকি মনিব তলকৈ অকল সেউজীয়া সেউজীয়া সেউজীয়াই দেখা পাই থাকিব।
গোটেই সেউজীয়া এই পাত ছিঙিছে তোৰ চকু ভাল হৈ যাব ঐ পাত ছিঙি তোৰ চকু ভাল হৈ যাব সেউজীয়া সেউজীয়া দেখি এয়া গোটেই চাওক না গোটেই সেউজীয়া আৰু আকাশখনো পুৰা নীলা এই মজা কি সুন্দৰ এইফালে পুৰা ৰ'দ আহি গ'ল টাই কেনেকুৱা চাই লওক একবাৰ তই ছিঙ দে গৈ থাকোঁ এই ছিঙক আমি গৈ থাকোঁ আৰু এইফালে মজাৰ ঘাঁহ গজি আছে গৰুত লৈ নাথাক চাবই পাৰিলোঁহেঁতেন কি সুন্দৰ ঘাঁহ দেখিছে গৰু যদি লৈ আহিলোঁহেঁতেন ধুনীয়াকৈ গৰু পেট ভৰি আজি গৰু ফিটিং হৈ গ'লহেঁতেন গৰু চৰু মানে নাই আৰু কিনি আনিব জেগা নাই গোটেই পথাৰৰ মাজে মাজে আহি আছোঁ গৰু নিবলৈতো জেগা নাই তো ব'লক গৈ থাকোঁ এতিয়া আহি আছোঁ আকৌ ঘৰলৈ মানে বহুত দিন মানে ইউটিউবত ভিডিঅ' আপলোড কৰা নাই আপলোড নকৰিলে বেয়া সেইকাৰণে তো অকণমান মানে কিবা এটা কৰি দিছোঁ আৰু তো আপোনালোকে বেয়া নাপাব আকৌ কি দেখাইছে কি দিছে বুলিব দেখাম নিশ্চয় ভাল এয়া চব বোকা ৰাস্তাত বোকা কেছে যায়গা